ছাত্ৰ ৰাজনীতিৰ পৰা জনপ্ৰিয় মন্ত্ৰীলৈ নামেই যাৰ পৰিচয় 1997 চনত ভাৰতীয় ৰাষ্ট্ৰীয় স্বাৰ্থ সন্থাত চমুকৈ NSUৰ পৰাই আৰম্ভ হৈছিল ৰাজনৈতিক জীৱন। পিছলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হ'ল। 2011 চনৰ অসম বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ ৰহা বিধানসভাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীৰূপে বিধায়ক নিৰ্বাচিত হৈ বৰ্তমান অসমৰ এজন বলিষ্ঠ আৰু জনপ্ৰিয় মন্ত্ৰী হিচাপে চৰ্চিত পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ জন্ম অসমৰ নগাঁও জিলাত অৱস্থিত ৰহাত। তেওঁ স্বৰ্গীয় শিশুৰাম হাজৰিকা আৰু প্ৰমীলা হাজৰিকাৰ পুত্ৰ। হাজৰিকাই গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী সম্পন্ন কৰে। 1 অক্টোবৰ 2011 বৰ্ষত তেওঁ অভিনেত্ৰী আইমী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পীযুষ হাজৰিকা বৰ্তমান 2 সন্তানৰ পিতৃ।